নমস্কাৰ বন্ধুসকল, আজি আমি গুৰুত্বপূৰ্ণ তথ্য লৈ আহিছো PM কিষাণ সম্মান নিধি যোজনাৰ 22তম কিস্তি সন্দৰ্ভত। प्रधानमंत्री किसान सम्मान निधि PM किसान योजनार 22 নম্বৰ কিস্তি। গম পোৱা মতে হোলিৰ আগতেই বা 5 মাৰ্চৰ ভিতৰতে পইচা আপোনাৰ বেংক একাউণ্টত সোমাব পাৰে। গতিকে আপুনি যদি PM কিষাণ যোজনাত EKC কৰা নাই তেন্তে তৎক্ষণাৎ চেক কৰক। আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ EKC ষ্টেটাছ চাব পাৰে। আপুনি নিজৰ ষ্টেটাছ চেক কৰক। EKYC, আধাৰ সিডিং, ল্যান্ড সিডিং, ব্যাংক স্ট্যাটাস CS। এই তিনটা যদি ঠিক থাকে তেন্তে পইচা আহাত কোনো সমস্যা নাথাকে। ৰাজ্য চৰকাৰে এতিয়া ঘোষণা কৰিছে যে অৰুণোদয় আঁচনি 3.0 ৰ অধীনত কিছুমান উপভোক্তাই এইবাৰ লাভ কৰিব পাৰে প্ৰায় 8,000 টকা সহায়। 10 মাৰ্চ পৰা বিতৰণ আৰম্ভ হ'ব। নতুন নাম অন্তৰ্ভুক্ত কৰা হৈছে নেকি বা আপোনাৰ নাম আছে নেকি সেয়া চেক কৰাটো অতি গুৰুত্বপূৰ্ণ। ব্যাংক একাউণ্ট, আধাৰ লিংক আৰু ডকুমেণ্ট ঠিক আছে নিশ্চিত কৰক। যদি আপুনি ইতিমধ্যে অৰুণোদয় আঁচনিৰ উপভোক্তা তেন্তে ব্যাংক একাউণ্টটো এবাৰ নিশ্চয় চেক কৰক। যদি আপুনি ইতিমধ্যে অৰুণোদয় আঁচনিৰ উপভোক্তা তেন্তে 10 মাৰ্চৰ পাছত আপোনাৰ বেংক একাউণ্টটো এবাৰ নিশ্চয় চেক কৰক।